নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ইউটিউব চেনেল এক্টিভ অসমলৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো। বন্ধু বান্ধৱীসকল, আপোনালোকৰ যিসকলে এই বছৰত উচ্চতৰ মাধ্যমিক পৰীক্ষাত ছোৱালীসকলে 60% ওপৰত মাৰ্ক পাইছে তেওঁলোকক স্কুটি প্ৰদান কৰা হ'ব। ইয়াৰ লগতে যিসকল ল'ৰায়ো 75% ওপৰত মাৰ্ক পাইছে তেওঁলোককো স্কুটি প্ৰদান কৰা হ'ব বুলি আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনন্দৰাম বৰুৱা বঁটা বিতৰণী সভাত উপস্থিত হৈ এই মন্তব্য প্ৰকাশ কৰে। আহকচোন আমি চাই লওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মন্তব্য। সৰ্বমুঠ 22,600 এগৰাকীক নগদ ধনৰাশিৰে পুৰস্কাৰ কৰিবলৈ পদক্ষেপ লোৱা হৈছে আৰু ইতিমধ্যে এই ধনৰাশি ছাত্ৰ ছাত্ৰীসকলৰ বেংক একাউণ্টলৈকে প্ৰেৰণ কৰা হৈছে আৰু 2 বছৰ পিছত আৰু ভাল ৰিজাল্ট কৰিব লাগে, স্কুটি একোখনো পাব লাগে, হয়নে নহয়? এতিয়াতো 10ত আমি আনন্দৰাম বৰুৱা বঁটা দিছোঁ আৰু যিদিনাখনে আমি ক্লাছ 12ত ছোৱালীয়ে ফাৰ্ষ্ট ডিভিজন ল'ৰাই 75% পাম, আমি স্কুটি এখনো পাম। বন্ধুসকল, যিহেতু আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাত 75% মাৰ্ক পোৱা সকলক আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰিলে, গতিকে অতি সোনকালে স্কুটি বিতৰণী কাৰ্যসূচীও আৰম্ভ কৰিব পাৰে। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে। যেতিয়াই স্কুটি বেনিফিচিয়াৰী লিষ্ট প্ৰকাশ পাব সকলোৰে আগত আমাৰ চেনেলটোত পাব।